নমস্কাৰ প্ৰথমতে সকলোকে বহুত ধন্যবাদ মোৰ যেটো ফান এণ্ড ফুড উইথ পলি বুলি চেনেল আছে ৰেচিপি চেনেল আপোনালোকে বহুত মৰম দিছে আপোনালোকৰ সাপোৰ্টৰ বাবে অতি সোনকালে চেনেলটো মনিটাইজন হ'বলৈ সক্ষম হ'ল সেয়ে আকৌ এবাৰ সকলোকে বহুত ধন্যবাদ আজি মই অকণমানি এটা ভিডিঅ' লৈ আহিছো কমেন্টৰ ওপৰত ভিত্তি কৰি বহুত বন্ধু বান্ধৱীয়ে মোক সুধি থাকে আসলতে মই কি কৰো সেয়ে কমেন্টৰ ওপৰত ভিত্তি কৰি অকমান আগবঢ়াইছো আহকচোন আৰম্ভ কৰো নমস্কাৰ সকলোকে আদৰণি জনালো মোৰ সেকেন্ড চেনেলটোলৈ এই ভিডিঅ'টো হৈছে দিনত মইনো কি কৰি থাকো বুলি কেজনীমান ভন্টিয়ে মোক সুধিছিলে সেয়ে তেওঁলোকলৈ যুগুতাই আনিছো যেতিয়া দোকানত কাস্টমাৰ নাথাকে তেতিয়াহে মই অকমান কেমেৰাত বন্দী কৰি ৰাখিছিলো এই ভিডিঅ'টো যোগেদি ভন্টিহঁতৰ কমেন্টৰ ৰিপ্লাই দিছো আসলতে দিনত মই কি কৰি থাকো মই এয়া কেছ কাউণ্টাৰত বহি আছো মোৰ এখন সৰু সুৰা এখন ৰেষ্টুৰেণ্ট হয় এয়া সৰু সুৰাকে মানুহজনেও বেংকৰ কাম এটা কৰে তাতে কিছুমান কামত বিজি থাকো দিনটো আজি দুপৰীয়া ভাগত বহুত বৰষুণ দিছিলে সেয়েহে অকমান কেমেৰাত বন্দী কৰি ৰাখিলো বৰষুণ দিয়া সুযোগ লৈ ময়ো কেমেৰাটো পকাই আছো আৰু ভন্টিহঁতৰ কমেন্টৰ ৰিপ্লাই দিছো একেবাৰে সৰু ভিডিঅ' এইটো 2 মিনিট 31 ছেকেণ্ডৰ ভিডিঅ' হয় বেছি দীঘলীয়া নহয় দুপৰীয়া ভাগত এনে ধৰণে বৰষুণ দিয়াৰ বাবে কাস্টমাৰ যথেষ্ট কম সেয়েহে ভাবিলো অকমান কেমেৰাত বন্দী কৰি তোমালোকৰ কমেন্টৰ ৰিপ্লাই দিওঁ মইনো দিনত কি কৰি থাকো এয়া হৈছে আমাৰ দোকানৰ পৰিৱেশ এয়া ওচৰ চুবুৰীয়া দোকানৰ পৰিৱেশ অকমান দেখুৱাই দিছো এখন মোৰ হোটেল এয়া ধুনীয়াকৈ দেখুৱাই দিছো মিঠাই কি আছে চাই লোৱা তোমালোকে আগতে ইটো চেনেলত কেইবাবাৰো দেখুৱাইছো বাৰু যেহেতু এইটো চেনেলত কেইবাজনীও ভন্টিয়ে মোক সুধিছিলে আৰু কেইবাটা ভাইটিও সুধিছিলে এয়া আৰু এটা আলমাৰি আছে ইয়াত কিছুমান মনিয়ৰী মাল আছে যেনিবা ৰাখিছো এপদ দুপদ বস্তু এয়া কাস্টমাৰ নিচেই কম দুজনহে আছে তোমালোকক দেখুৱাই দিছো আৰু তোমালোকৰ কমেন্টৰহে ৰিপ্লাই দিছো দিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু মই দিনত কি কৰি থাকো আমাৰ গোটেই দোকানৰ পৰিৱেশটো আজি দেখুৱাই দিলো কেনে ধৰণে কি কিনো আছে সুধিছিলে মোক সেয়েহে অকণমান দেখাই দিলো পাছত বাৰু নেক্সট ভিডিঅ'টোত সুন্দৰকৈ গোটেইখিনি দেখাই দিম আজি জাষ্ট ভন্টিহঁতৰ কমেন্টৰ ৰিপ্লাই দিছো আৰু সকলোৱে চেনেলটো আদৰি ল'ব বুলি আশা ৰাখিলো আজিলৈ আহিছো বাই বাই